চাই মজা পাব আপোনালোকে Hello guys, welcome to my YouTube channel. आज ही आपका मोटो ब्लॉग टीम कैसे लगाया था যেতিয়া প্ৰথম মই এইটো ইউজ কৰিছিলো ভালকে ফিটিং কৰিব জানা নাছিলো লগাই ললো মোবাইল লগোৱা মালটো আৰু ইফালে এই মাইকটো লগাব লাগিব তেতিয়া শব্দ ধুনীয়াকৈ শুনিব বন্ধুসকল ফাইনেলি মই ঘৰৰ পৰা এতিয়া ওলাইছো ইয়ে মাই প্লেচ আৰু ৰ'দডাল যি দিছে নহয় মানে এইকেইটা মোৰ ব্ৰ কাম কৰিছে সিহঁতে মানে আমাৰ ঘৰৰ পৰা ইমান দূৰ নহয় 1 কিলোমিটাৰমান হ'ব আৰু মানে পাকা ৰাস্তা পাবৰ কাৰণে এইটো আমাৰ মেইন গাঁও এতিয়া পাকা ৰাস্তা পাই গ'লো বিন্দাছ হয় কেনেবাকৈ যদি চৰাইটো মৰি যায় লোকেল খেচ 500 ৰুপিজ মানুহজন মই হ'লো হিৰো আৰু হ'ল গাড়ীখন মোৰ ছুপাৰ এতিয়া আহি পালোঁ সোণাপুৰ ৰাস্তাত যোৱা মানে মেইন ৰাস্তাটো আৰু ঐ ৰ ভাই এই ছোৱালী দেখিলে লাজো লাগে ভয়ো লাগে দে বা আৰু কেলা ধেমালিজবোৰ আছে নেকি মোৰ সঁচা বন্ধু ধেমালিজোৰ আছে নেকি এই অটোবিলাকো মানে ৰাস্তা নিদে অলপ কম দামী গাড়ীটো সেইকাৰণে ৰাস্তা নিদে যেতিয়া দামী গাড়ী ল'ম তেতিয়া মই আকৌ আৰু ৰাস্তা নিদিব ভালেই জোৰ আছে বন্ধু কথাটো চাই ল'ম এতিয়া মানে মই বৰ্তমান টপ গিয়াৰ গৈ আছোঁ টপ গিয়াৰ যিমান হাই গিয়াৰ আছে মই সিমান গৈ আছোঁ আৰু মেইন ৰোড পালে এনেকুৱা যাম হাইতকৈ হাই স্পীড ছুপাৰ স্প্লেণ্ডাৰ ইয়াকে কয় যদি কম পইচাত কম তেল খোৱা গাড়ী ল'ব খোজে তেনেহ'লে ছুপাৰ স্প্লেণ্ডাৰ অলপ চলাই মজা ABS আজিকালি আহি গৈছে আগতকৈ বেলেগ আধুনিক মানে বেলেগতকৈ অলপ বেলেগ দেখিছে সেইখন অকল টমটম মানে টমটম নিদেখিলে মানে কোনো পৰ নাহিলে যদি নিদেখ সেইটো মানেই নাই কথাই নাই দেখিবই দেখিবি এইটো হ'ল মই সোণাপুৰ অটো ষ্টেচন ইয়াতে গাড়ীবোৰ ৰাখি যায় আমাৰ ইয়াৰ পৰা আমাৰ ঘৰলৈ লৈ যায় এইটো মই ৰাইট চাইডে লেফ্ট চাইডে গৈছোঁ ইফালে আহিবৰ কাৰণে বম দিগদাৰ পাওঁ মই সেইকাৰণে বম গাড়ী জমা মানে দিগদাৰী হয় বালিগেট ফালে গৈ সেইফালে ৰাতে মেইন ৰাস্তা যোৱাই ফালে কিন্তু মানে বম গাড়ীবোৰ আৰু মোৰ গাড়ীখন মাজে মাজে কিহে নিউট্ৰেল হৈ যায় কেলা হাফ ক্লাছ হোৱাৰ কাৰণে কি পুৰণা গাড়ীটো কেলা গিয়াৰ নোহোৱা কেইটা এখন হ'ল দীঘাৰু নদীখন বন্ধুসকল দীঘাৰু নদী সেইকাৰণে মানুহে KTM লয় জাগাতে পিক আপ লোৱাকৈ মানে কি কয় গাড়ীবোৰ ভটকৈ পাৰ হৈ যাব নোৱাৰে না সেইকাৰণে KTM লয় মানুহে চাওক কিমান যাম
যদি পাৰ নহয় আৰু মানে জামহে জাম হৈ যাব মানে সেনেকুৱা পৰিস্থিতি হৈ যায়। ইমান ৰ'দ। এতিয়া মই ক'ৰবাত যদি মই ৰখি যাওঁ এবাৰ দেখিলে হিমালয়া দেখিলে লং যেন লাগে, লং লাগে। নহয় এই যেনেকুৱা টানিটো মানে মজা মাৰি দিয়ে আৰু কিন্তু মোৰ কিছুমান লগৰ আছে ধুনীয়া চলাই আৰু অলপ জিৰণি লওঁ কেলা পাহাৰৰ দোকান ইয়াতে অলপ দোকান দিওঁ নেকি মই কিবা দোকান অলপ জিৰণি লওঁ ইয়াতে অলপ মানে চুচুমুচু কৰি লওঁ ঐ আপোনালোকক ধুনীয়াকৈ মটো ব্লগ দিম কিন্তু কাম নহ'ল এইটো মালটো এই ক্লিপটো ভাঙি গ'ল সেইকাৰণে ভিডিঅ'টো মানে লৰি থাকে ভিডিঅ'টো ভালকৈ থিৰকৈ নলয় মানে সেইকাৰণে মালটো অলপ ইয়াতে অলপ দেখিছে জেগাটো দেখিছে বন্ধুসকল ইয়াতে অলপ ভাল কৰিছিলোঁ কিন্তু ক্লিপটো ভাঙি গ'ল এতিয়া আৰু GoPro মানে মটো ব্লগ দিব নোৱাৰি মানে চেচ গ'ল খতম গায়া হজম দেখিছে এইটো ক্লিপটো ভাঙি গ'ল মানে ওলাই গ'ল মানে কাম নহ'ব আৰু এইটো যেনেকুৱা আছে এইটো এনেকুৱা নাই আৰু চাই দেখিলে কম দামী মালবোৰ এনেকুৱাই বন্ধুসকল দামী বস্তু ল'লে ইমান এনেকুৱা নহ'লে হয় কিন্তু কম দামীৰ কাৰণে কোনো ভেলুৱে নাই কম দামী বস্তুবিলাক ভেলুৱে নাই মানে আলা মালা বনায় মানে কোম্পানীবিলাকে অলপ কম দামী বস্তুবোৰেতো অলপ হেভিকৈ বনাব লাগে কিন্তু না আলা মালা বনায় এতিয়া আৰু মটো ব্লগ ইনজয় নাই আৰু চেচ এতিয়া মানে মই আছোঁ তোমাৰ কৈছে আপটোতে আছিলোঁ মানে ইয়াতে বস্তু আছে চেয়াৰ কাৰণে এনে জিৰণি লৈ আছিলোঁ অলপ মাজতে ভালো কৰিছিলোঁ কিন্তু কাম নহ'ল চেচ